অসমত হিন্দু সভ্যতা শক্তিশালী হলেহে অসমীয়া জাতীয়তাবাদ জীয়াই থাকিব। গোলাঘাট জিলাৰ গমাৰিগুৰি পুলিবাগানত শিৱৰাত্ৰি উপলক্ষে আয়োজিত ভাওনা শুভ উদ্বোধন কৰি বিশিষ্ট অধিবক্তা সমাজকৰ্মী জয়ন্ত কুমাৰ গোস্বামীৰ আন্তৰিক আহ্বান। যদা হি ধৰ্মস্য গ্লানি ভবতি ভারতম অভ্যুত্থানম অধর্মস্যম তদাত্মানম সৃজাম্যহম পরিত্রাণায় সাধুনাম হিনাসায় দুষ্কৃতম ধর্ম সংস্থাপনায় সম্ভবামি যুগে যুগে। যেতিয়াই পৃথিৱীত পাপ অনাচাৰ অত্যাচাৰে সানি ধৰে তেতিয়াই ভগৱান বিষ্ণুৰ বিভিন্ন আকাৰত আৰু এই ধাৰালৈ আহি সত্যক নাশ কৰি অসত্যক বিনাশ কৰি সত্য প্ৰতিষ্ঠা কৰাৰ লগতে ভক্তসকলক উদ্ধাৰ কৰাই হৈছে হিন্দু সভ্যতা, হিন্দু সংস্কৃতি আৰু হিন্দু আচাৰৰ মূল ভাৱনা। আৰু এই ভাৱনাৰ পৰাই আৰম্ভ হৈছে হিন্দু সভ্যতা। আৰু এই হিন্দু সভ্যতাৰ এটা কোণত আমাৰ অসমৰ এই ধাৰালৈ এই হিন্দু সভ্যতাৰ এই যি বিচিত্ৰ সংস্কৃতি, হিন্দু সংস্কৃতিক এই ধাৰালৈ নমাই আনিছিল মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে। আৰু এই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল, সৃষ্টি কৰিছিল এই ভাওনা সংস্কৃতি। আজি এই ভাওনা সংস্কৃতিত আজি ভগৱানৰ বিভিন্ন ৰূপত ভগৱানক প্ৰতিষ্ঠিত কৰা হয়। আৰু এই সত্যক স্থাপন কৰিবৰ কাৰণে, অসত্যক পৃথিৱীৰ পৰা চিৰ বিদায় দিবৰ কাৰণে এই ভাওনাৰ জৰিয়তে আমাৰ সমাজখনক যাতে আমি সুন্দৰভাৱে জীয়াই থাকিব পাৰো, ভক্তিভাৱে জীয়াই থাকিব পাৰো, ভগৱানৰ ওচৰত গদগদ হৈ হৃদয়ত আমি ভগৱানক সৃষ্টি কৰিব পাৰো, স্থাপন কৰিব পাৰো, তাৰ উদ্দেশ্যে আজি এই ভাওনাত বিভিন্ন ধৰণেৰে আমাক শিক্ষাদান কৰা হয়। শ্ৰদ্ধাৰ ৰাইজ, শ্ৰীমন্ত শংকৰদেৱৰ এই যি অপৰূপ কোপ এই অসম ভূমিত বিশ্ববাসীৰ ওচৰত, ভাৰত ভূমিৰ ওচৰত তেতিয়াহে জীয়াই থাকিব যেতিয়া অসমীয়া সমাজত আজি অসমীয়া সংস্কৃতিৰ অসমীয়া সমাজত যেতিয়ালৈকে হিন্দু সভ্যতা, হিন্দু সংস্কৃতি জীয়াই থাকিব তেতিয়ালৈকে এই ভাওনা সংস্কৃতিও জীয়াই থাকিব। আপোনালোকে এটা কথা লক্ষ্য কৰিব যে আজি শ্ৰীমন্ত শংকৰদেৱে যি এই ভাওনাৰ সৃষ্টি কৰিছিল তাত শ্ৰীকৃষ্ণৰ বিভিন্ন ৰূপ, শিৱৰ বিভিন্ন লীলা তথা ভগৱান ৩৩ কোটি দেৱতাৰ যি বিভিন্ন লীলা, আসুৰিক শক্তিক বিনাশ কৰি ধৰ্ম সংস্থাপনাৰ হেতু যি যুগে যুগে ভিন্ন ৰূপত যি অৱতাৰ ধৰাৰ যি সংকল্প আৰু যি সৃষ্টি বা যি অৱধাৰণা, এই অৱধাৰণাৰ লগত হিন্দু সংস্কৃতি জড়িত হৈ আছে। শ্ৰদ্ধাৰ ৰাইজ, অসমীয়া সমাজ, অসমীয়া সংস্কৃতি, এই ভাওনা সংস্কৃতি শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি তেতিয়াহে জীয়াই থাকিব যেতিয়া আমাৰ সমাজত, অসমীয়া সমাজত হিন্দু সংস্কৃতি, হিন্দু সভ্যতা জীয়াই থাকিব। গতিকে আমি আজি আমাৰ যি অসমীয়া সমাজত আমি শংকৰদেৱক আমি অসমীয়া জনসাধাৰণৰ হৃদয়ত আমি স্থাপন কৰিব লাগিব। আমাৰ অসমখন শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱৰ দেশ। শ্ৰীমন্ত শংকৰ মাধৱৰ দেশত আমি কেতিয়াও আঁচোৰ আনিবলৈ দিব নোৱাৰিম। আমি শ্ৰীমন্ত শংকৰদেৱক যুগে যুগে আমি জীয়াই ৰাখিব লাগিব। তেতিয়াহে আমাৰ সংস্কৃতি, আমাৰ সভ্যতা, আমাৰ চিন্তা আৰু অসমীয়া যি জাতীয়তাবাদ তেতিয়াহে জীয়াই থাকিব। শ্ৰদ্ধাৰ ৰাইজ, আজি শিৱৰাত্ৰি। ভগৱান শিৱৰ যি শৈল্পিক অৱতাৰ, এই অৱতাৰৰ লগত ত্যাগ আৰু শক্তিৰ অপৰূপ বিস্তাৰিত অৱদান আছে। ভগৱান শিৱৰ যি অপৰূপ সৌন্দৰ্য, যি অপৰূপ সৃষ্টি, যি অপৰূপ ত্যাগ আৰু গৰিমা, এই গৰিমাক আমি জীয়াই ৰাখিব লাগিব। আজিৰ এই সময়ত, একেটা সময়তে আজিৰ দিনটো অত্যন্ত এইকাৰণেই গুৰুত্বপূৰ্ণ যে আজিৰ দিনটো আজি মাতৃভাষা দিৱস। আজি বিশ্ববাসীয়ে আজিৰ দিনটোক মাতৃভাষা দিৱস হিচাপে পালন কৰিছে।
আমি মাতৃভাষাক জীয়াই ৰাখিব লাগিব। আমি প্ৰত্যেকখন ঘৰত, আমাৰ ঘৰসমূহত আমি আমাৰ ল'ৰা ছোৱালী, আমাৰ সকলো নতুন প্ৰজন্মক আমি মাতৃভাষাত কথা ক'বৰ কাৰণে শুদ্ধভাৱে মাতৃভাষাত নিজৰ ভাৱ গৰিমা উপস্থাপন কৰিবৰ কাৰণে আমি শিক্ষা দিব লাগিব। আমি যত্নৱান হ'ব লাগিব। আজি প্ৰকৃত জাতীয়তাবাদ আন্দোলন কৰি জাতীয়তাবাদ নহয়, আজি ভাওনা সংস্কৃতি জীয়াই ৰাখিলেহে আমি প্ৰকৃতাৰ্থতে অসমীয়া সংস্কৃতি জীয়াই ৰাখিব পাৰিম। আমি মাতৃভাষা শুদ্ধভাৱে আমি ক'ব পাৰিলেহে, আমি শুদ্ধভাৱে আমাৰ নৱপ্ৰজন্মক মাতৃভাষাৰ প্ৰতি আমি আকৃষ্ট কৰিলেহে আমি জাতীয়তাবাদ জীয়াই ৰাখিব পাৰিম। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আমি আন্দোলনাত্মক নহৈ গঠনমূলকভাৱে আমাৰ সংস্কৃতি, আমাৰ জাতি আমি জীয়াই ৰাখিব লাগিব। আজি যি যুৱকসকলে, আমাৰ স্থানীয় গোবিন্দপুৰ গাঁৱৰ যুৱকসকলে এই ভাওনা ভাগি আজি সুন্দৰভাৱে ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে। আমাৰ মাজত এটা কথা আমি আজি সুখী যে দিব্যজ্যোতি বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। অসমৰ এজন স্বনামধন্য সাংস্কৃতিক শিল্পী দিব্যজ্যোতি ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমাৰ মাজত এনেকুৱা সাংস্কৃতিক প্ৰেমী আছে, বিশ্বজিৎ তালুকদাৰৰ দৰে সাংস্কৃতিক প্ৰেমী, আমাৰ যি ভাওনা সংস্কৃতি উদ্ধাৰ কৰিবৰ কাৰণে, ভাওনা সংস্কৃতিক আগুৱাই লৈ যাবৰ কাৰণে আগবাঢ়ি অহা আমাৰ যুৱক আছে। আমাৰ আজি তপুকন বৰাৰ দৰে সংগঠক আছে, যিয়ে এক সুন্দৰভাৱে আজিৰ এই পুলি বাগানক এক তীৰ্থভূমিত পৰিণত কৰিলে, এক সুন্দৰ ভূমিত পৰিণত কৰিলে। আপোনালোক ৰাইজ ইয়াত একত্ৰিত কৰি সদাশিৱৰ আৰাধনাৰ লগতে শ্ৰীমন্ত শংকৰদেৱৰ যি অপৰূপ সৃষ্টি, এই সৃষ্টিও আজি আগুৱাই লৈ যাবৰ কাৰণে আজি ভাওনা ভাগি এই আয়োজন কৰিছে। শিল্পীসকল, আমি আপোনালোকৰ ওচৰত মাৰ্জনা বিচাৰিছো। আমাৰ নিজৰ কিছু অসুবিধা আৰু দুৰ্বলতাৰ কাৰণে আজি এই ভাওনা ভাগিত আমি নিজেও অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও আমি কৰিব নোৱাৰিলো। তাৰ কাৰণে আপোনালোকৰ ওচৰত মাৰ্জনা বিচাৰিছো। কিন্তু আশা ৰাখিছো আজিৰ এই যুৱকসকলে নিশ্চিতভাৱে এখন সুন্দৰ ভাওনা পৰিৱেশন কৰিব আৰু তাৰ লগতে ইয়াৰ লগতে সোণত সুৱগা ৰচিব দিব্যজ্যোতি ডাঙৰীয়ে আৰু সংগদান কৰিব এই সমগ্ৰ এই ধৰ্মভূমিক, এই ধৰ্মস্থলীক মায়াময় কৰি তুলিব। ভগৱানৰ ওচৰত গদগদৰ ৰূপত শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰে ভগৱানৰ শিল্পক, ভগৱানৰ বাদ্যক, দেৱবাদ্যৰ জৰিয়তে দেৱবাদ্য বজাই তেওঁলোকে সুন্দৰ গীত মাতেৰে আজি যিসকল গায়ন বায়ন, আমাৰ শ্ৰদ্ধাৰ গায়ন বায়নসকলে ইয়াতে সুন্দৰভাৱে আজি উপস্থাপন কৰিব বুলি আমি আশা ৰাখিছো। গতিকে শ্ৰদ্ধাৰ ৰাইজ, পুলি বাগানৰ এই তীৰ্থভূমিক আজি সৃষ্টি হ'ব এক অপৰূপ সৌন্দৰ্য। ভাওনা সংস্কৃতিৰ জয় হ'ব, ইয়াত পৰাজয় হ'ব। আমাৰ ভৱিষ্যতৰ দিনত আহিবলগীয়া আহুয়া অপিতৃসমূহৰ পৰাজয় হ'ব আৰু ধৰ্মৰ জয় হ'ব, আমাৰ মংগল হ'ব। আমাৰ প্ৰত্যেকজন কণ শিশুসকল, আমাৰ বৃদ্ধ বনিতা আইসকল, আমাৰ গুৰুসকল, আমাৰ ডেকা যুৱক যুৱতীসকলে ভৱিষ্যতৰ দিনত এক সুন্দৰ পৰিৱেশ সৃষ্টিৰ জৰিয়তে আমাৰ সমাজখনক আগুৱাই লৈ যাব। আমাৰ সমাজখনৰ আজি মংগল হ'ব। আজি দেৱবাদ্য দবা বাজিব। আজি শংখনাদে আজি পৰিৱেশ এক দেৱভূমিলৈ ৰূপান্তৰিত কৰিব আৰু দেৱবাদ্য খোল মৃদংগ তাল আজি বাজি উঠিব আৰু ভাওনা ভাগিত সূত্ৰধাৰীয়ে আৰম্ভ কৰি নিয়া এই ভাওনা ভাগিত শ্ৰীকৃষ্ণৰ যি লীলা আপোনালোকে দেখিবলৈ পাব, এই দেৱতাৰ লীলা দেখিবলৈ পাব। আৰু ইয়াতো এই ভাওনা ভাগতো আজি শত্ৰু, আমাৰ আহুয়া আপৃত্তি, আমাৰ দৈত্যসকল নাশ হ'ব, বিনাশ হ'ব আৰু সত্য প্ৰতিষ্ঠা হ'ব। আৰু এই সমাজৰ নিয়ম। গতিকে এই সত্য প্ৰতিষ্ঠা কৰাৰ আগ্ৰহেৰে আমি শেষত ভগৱানক এক নিজস্ব শৈলীৰে আমি ভগৱানক আৰাধনা কৰিব বিচাৰিছো। ওমকাৰ ওমকাৰ ওমকাৰ, মই এই ওমকাৰ, সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ মই এই কাৰণ, ব্ৰহ্ম সত্য জগত মিথ্যা, অনন্ত
কোটি বিশ্বৰ মই স্ৰষ্টা মোৰ সৃষ্টিত যেতিয়া মহাপাপে পুণ্য অধৰ্মই ধৰ্মক গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই যুগে যুগে মই ভিন্ন ৰূপত ধৰো অৱতাৰ কাৰণ ময়েই ওংকাৰ ময়েই ওংকাৰ ময়েই ওংকাৰ এই ওংকাৰৰ ধ্বনিৰে আজি ভাওনা ভাগি উদ্বোধন কৰা বুলি ঘোষণা কৰি সকলোৰে মংগল কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ।